তো গাইজ হঠাৎ নাভাবা নিচিন্তা কৰি এটা ঘটনা হৈ গ'ল। চ' আপোনালোকেতো চবে গমেই পায় আমাৰ মৰমৰ জুবিন দা আৰু আমাৰ ওচৰত নাই এতিয়া, আৰু জুবিন দাৰ ফাংচন আৰু চাব নাপাম আৰু। চ' বহুত দুখ গাইজ, বহুত কান্দিলোঁ, কিন্তু কি কৰিম আৰু গাইজ, নাই আৰু। তো গাইজ জুবিন দাৰ আত্মা য'তে যেনেকৈ আছে, জুবিন দাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, সেয়ে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আমাক জুবিন দাই কেতিয়াও এৰি যাব নোৱাৰে, কাৰণ জুবিন দা আমাৰ বুকুত আছে আৰু জুবিন দা আমাৰ বুকুত সদায় থাকিব। তো সেইখিনিয়ে আৰু, জুবিন দা আমাক কেতিয়াও এৰি যাব নোৱাৰে। তো গাইজ আপোনাৰ জুবিন দাই য'তে যেনেকৈ আছে, তো আপুনি যাতে জুবিন দা ভগৱানে যাতে ভালে ভালে ৰাখে, তো এইখিনিয়ে প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত। তো জুবিন দা আমাৰ ওচৰত সদায় আছে আৰু সদায় থাকিব, আমাৰ অন্তৰৰ ভিতৰত সদায় আছে, সদায় থাকিব গাইজ। তো গাইজ জুবিন দা অকল আমাৰ কাৰণে গায়কে নাছিল, আমাৰ কাৰণে ভগৱান আছিল, আৰু ভগৱান কেতিয়াও মৰিব নোৱাৰে, ভগৱান সদায় অমৰ হৈ থাকে। তো জয় জুবিন দা। তো জুবিন দা আপুনি য'তে যেনেকৈ আছে যাতে ভালে ভালে থাকে, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।